এয়া বৰা চাউল তিয়াই থৈছোঁ এক নতুন ধৰণে কিবা এটা কৰিম বুলি ভাবিছোঁ কিন্তু কি হ'ব ক'ব নোৱাৰোঁ এয়া গ্ৰীণ কালাৰ দিছোঁ গ্ৰীণ ফুড কালাৰ দি পেলাই বৰা চাউল তিয়াই থৈছোঁ আৰু এয়া ৰেড কালাৰ আৰু বাকি একে ধৰণে হ'ব পানী টুকা হ'ব তাৰ পিছত গুৰি কৰা হ'ব এয়া এই ধৰণে পানীৰ পৰা টুকি ৰাখিছোঁ আৰু পানীৰ পৰা মই কিহত টুকিছোঁ সেইটো দেখাইছোঁ এইটো একচুৱেলি ফুড কভাৰ হয় ফুড কভাৰটোৰ তলটো অকণমান তলত ইমানটো টুপ এটা থাকে এইটো প্ৰব্লেম নহয় আৰু খুব সুন্দৰকৈ বস্তু টুকিবলৈ খুব ভাল গতিকে মই কিছুমান বস্তু টুকিবৰ কাৰণে এনেকুৱা ফুড কভাৰ ব্যৱহাৰ কৰোঁ এয়া গ্ৰীণ কালাৰ তিল পিঠা হৈ গ'ল আৰু এটা আছে কমপ্লিট গ্ৰীণ আৰু বাকী এইকেইটা দুটা কালাৰ মিক্স কৰি কৰা হৈছে এয়া